এভৰিৱান, কি খবৰ? আশা ৰাখিছোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু আজি আহিলোঁ বাহঁতৰ ঘৰত আৰু বাহঁতৰ ঘৰৰ পৰা মই আহিলোঁ মন্দিৰত। মই পাটাচাৰকুছিৰ কালদিয়া নদীৰ ওচৰত থকা মন্দিৰটোত আহিছোঁ, য'ত দুৰ্গা পূজা আৰু ৰাস হয়। আৰু বাহঁতৰ ঘৰৰ পৰা অহা হ'ল আজি, সিহঁতৰ ঘৰৰ পৰা ইয়াত প্ৰসাদ আগবঢ়োৱা হৈছিলে আৰু আমাৰ ভাগিনজনীকো ইয়ালৈ লৈ অনা হৈছিলে। আৰু এফালে আমি মন্দিৰত আহিলোঁ আৰু এফালে নাম কীৰ্তন হৈ আছে। তাৰপিছত আমি আহিলোঁ কাষতে থকা হনুমান মন্দিৰত আৰু গণেশ মন্দিৰত ধূপ চাকি জ্বলাব আৰু এফালে এজন এজনকৈ জ্বলাই আছোঁ। আৰু ধূপ চাকি জ্বলোৱা হোৱাৰ পিছত আমি আহিলোঁ নদীৰ পাৰলৈ। গোটেই কেইজন নামি আহিলোঁ আৰু এফালে মোক মোৰ ভণ্টিকেইজনীয়ে বনাই দিছে ৰিলছ। আৰু আমি আজি বাহঁতৰ ঘৰত ৰাতিপুৱাই আহিছিলোঁ, মা আৰু মই চুলিখিনি ধুই দিছিলোঁ। চ' ভালকৈ শুকোৱা নাছিল, তাত শুকাই ল'লোঁ। অকণমান ৰ'দ আছিল, কিন্তু বতৰটো বহুত ঠাণ্ডাও আছিল। আৰু ইয়াৰ পৰা আমি আহিলোঁ, আমি অহা মানে প্ৰসাদ ল'ব হৈ গ'ল আৰু আজিও মোক মোৰ চেণ্ডেলে দি দিলে ঢকা। মোৰ চেণ্ডেলযোৰৰ ফিটা ছিগি থাকিল, কিন্তু মই স্কুটিখনত এযোৰ চেণ্ডেল ৰাখিছিলোঁ, তো সেই চেণ্ডেলযোৰে আজি মোক বচালে বাৰু। আৰু সেইযোৰ চেণ্ডেল উলিয়াই ল'লোঁ আৰু এযোৰ লগত লৈ আনিলোঁ। আৰু তাৰ পিছতে প্ৰসাদ আগবঢ়োৱাৰ সময় হ'ল। এফালে সকলোৱে প্ৰসাদ আগবঢ়াব লৈছে। মিঠু নাকি দালি বনাও মিঠু নাকি রিমি বউ আহক, আপনিও আহক, বাও আহক। ও জেঠিমা আহক। আহক মা, গুচি গে মানুহ মাখা। মোৰ দি আছে। আৰু অহাৰ সময়ত মা আৰু পেহী জেঠীমাহঁতক একেলগে ফটোজ উঠালোঁ। ফটোজ কেইখনমান ৰাখি থৈ দিলোঁ, গোটেই জীৱনৰ বাবে সাঁচি ৰাখিলোঁ। দাদাক যদি ভিডিঅ' কলত দেখুৱাম যিটো যায় মই খং দিম দেই, কিন্তু মোৰ লগত থাকে মামেক আৰু আমিও মন্দিৰৰ পৰা ঘৰ আহি পালোঁ আৰু আমাৰ বেটীও টোপনিৰ পৰা সাৰ পালে। কি ধুনীয়া ধুনীয়া হাঁহি দিতি। কি আকৌ হাঁহি দিয়া মুনু, জানমণি হাঁহি দিয়া, আইটো হাঁহি দিয়া, হাঁহি দিয়াচোন, হাঁহি দিয়া আইটো। কি কি মুনু, ক'ত গৈছিলা আজি? ফুৰিব গৈছিলা? কি লাজ লাগছি না কি আমাৰ মুনু? লাজ কেনেকৈ দিতি আইও আইটো। আৰু এফালে প্ৰসাদ দিব লৈছে আৰু আমাৰো বহুত ভোক লাগিছে, তো চাই আছোঁ কেতিয়া আমাৰ খাবৰ সময় হয়।
সেইখিনি সময়ত বহুত ভোক লাগিছিলে চ' সেয়াই আমি চাই আছোঁ কেতিয়া আমি বহিব পাৰিম ৰীতা বাইদেউ Nang video ko deh. তাই নিমি না তুই না দিবা লাগিব মই দে Pe ko kolat no mui. খাই না মই কিন্তু নমু আৰু এয়া প্ৰসাদ বিলাব লৈছে ফাইনেলি আমাৰ খোৱাৰ সময় হৈ গ'ল আৰু বহুত বেছি টেষ্টি আছিলে এনেও এনেকুৱা খিচৰি খাই মই বহুত বেছি ভাল পাওঁ কিন্তু সিদিনা বহুত বেছি টেষ্টিও হৈছিলে তো খাই বহুত ভাল লাগিছিল আৰু শেষত খালোঁ পায়স আৰু এফালে আমি খোৱাত লাগিলোঁ একেবাৰে ৰখিব নোৱাৰা হৈ গৈছোঁ ভোকত আৰু এফালে বহিছে আমাৰ বা আৰু বৌ বাহঁতৰ বহুত ভোক লাগিছিল তো আমি একেলগে খালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিল সেইদিনাৰ দিনটো আৰু আজিৰ ভিডিঅ'টো মই আৰু ইয়াতে এণ্ড কৰোঁ অলৰেডি ভিডিঅ'টো বহুত বেছি লং হৈ গৈছে যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিল মোৰ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং বাই বাই